thangni phaing koyarni difolong kedo CM Banglo Hemalong Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang Hinpen kebang GMA sikang wai mati election pen kacerap lokaputhak herang keme kepapon kedam tangarni pen episode siatum KSIA election alongki inglong asotumsi vote joklong chotnangji lapen election sitame Assam State Election Commission atumatengki chokche Ladakh KSIA alongki 6 sidul arona tengpensi election padunangji pusi hang taram lapen thangni phai krener kep lapen kresir kebarni pherang kya thengno sitame episode sia songja tumpen lamthe chipak langpon lahaya puthak Pangrum si episode sia song aphan CM Dr. Tuliram Ronghang Hinpen lam klar mate lam voi pherang kya melong jaipon labang so melong MLA Bida Singh Ingleng MLA Rup Singh Teron Elvin Teron EM Amar Singh Tiso Pencheng lokatumta chitong dun KSIA long kiduji election ki Pharokresir kebra phokebra si KSIA rules ateng pen Assam governor ateng pen si duji Lasonsi Dimahasa Autonomous Council BTA Dipen Chenglok Alongta Lasonsi election dobom pusi pherang kya melong lamthe jaipon Lapentu inglong asoansi vote joklong chotnangji mate separate electoral roll upot sitame KSIA hinpen ki selam edlo lapen Assam governor afan sitame pale edlo non pachunche ke Assam Assembly long kachingwai doji hadaksi chonghong dunding chotlo puta CM hinpen lamthe chipak langpon Lapentu bang pharhoini KSIA lo chokamara tumphan Assam sarkar hinpensi bainong pipon popu hur ka chusai lama puthak sitame lamklar tipipon ahoklo bainong ke Assam sarkar hinpensi pipon po bonta chokamarang hoi kipapleng mate woreng kipiji kipak langjia jakongki KSIA tumolong si doji lasilake episode sia tum radaphan ke pamang huchot puta pherang ke melong CM hinpen lamthe jaipon আজি প্ৰেছ মিট আপোনালোকক মাতিছোঁ বেলেগ কাৰ্যসূচী নহয় মই আগৰ পৰা কৈ আছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনটো অহা এপ্ৰিল মাহত হ'ব বুলি মই আগৰ পৰা কৈ আছোঁ আপোনালোকক জনাইছোঁ ইয়াৰ পিছত অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তেখেতে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এপ্ৰিল মাহতে হ'ব এই এপ্ৰিল মাহৰ ইলেকশ্যনৰ নিৰ্বাচন হ'ব নটিফিকেশ্যন নোহোৱাৰ আগতে কিছুমান পলিটিকেল পাৰ্টি এজন বেলেগ পলিটিকেল পাৰ্টি নহয় তেওঁলোকৰ ৰেজিষ্টাৰ আছে নাই মই নাজানো কিন্তু পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কাৰ্বি আংলঙৰ পৰা এতিয়ালৈকে তেওঁলোকে জিৰ' তেওঁলোকৰ ৱাৰ্ড কমিশ্যনাৰ এজনৰ জিকা নাই টাউন কমিটি আৰু তেওঁলোকে MEC এজনৰ জিকা নাই আৰু MLA এজন নাই MPও নাই যি কি নহওক সেই পলিটিকেল পাৰ্টিয়ে কিছুমান কাউন্সিলৰ ওপৰত অভিযোগ আনিছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা কণ্ডাক্ট কৰাটো তেওঁলোকৰ অপ'জ কৰিছে নিজকে নিজে এষ্টাব্লিছ কৰা পলিটিকেল পাৰ্টি তেওঁলোকে যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনৰ আগতো গুৱাহাটী হাইকোৰ্টত PIL কেছ দিছে কিন্তু PIL কেছ দি আছে তেওঁলোকে যোৱাবাৰো হাৰিছে সেম কেছে তেওঁলোকৰ ৰিঅপেন কৰি ৰিফাইল কৰি হাইকোৰ্টত তেওঁলোকৰ PIL কেছ কৰিছে যে ষ্টেট ইলেকশ্যন কমিশ্যনৰ কণ্ডাক্ট কৰাটো তেওঁলোকৰ ভুল হৈছে আমি অপ'জ কৰিছোঁ বুলি কৈছে কিন্তু আপোনালোকৰ চাওক যে গভৰ্ণৰে যাক দিব ইলেকশ্যন কোড অফ কণ্ডাক্টৰ গভৰ্ণৰ ডিচিশ্যন যিটো দিব গভৰ্ণৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰুলছ 129 of the Assam Autonomous District Constitution of the District Council Rules 1951 as amended 1951 সেইমতে গভৰ্ণৰে যাক দিব তেওঁ ইণ্ডিপেণ্ডেণ্ট কমিটি কাক দিব তেওঁ নিজৰ ইচ্ছা কথা আৰু
গভৰ্ণৰে যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰে চলাব, সেইটো তেওঁ নিজৰ ওপৰত। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত DCয়ে চলাবনে বা কোনোবা চিভিল SDয়ে চলাবনে, সেইটো তেওঁৰ কথা। তাৰপিছত ইণ্ডিপেণ্ডেণ্ট বডি ষ্টেট ইলেকশ্যন কমিশ্যনত তেওঁ দিয়া হৈছে। আজি আপোনালোকক চাওক, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত তেওঁলোকে ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। মিচিং অট'নমাছ কাউন্সিলো ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। ডিমা হাছাও অট'নমাছ কাউন্সিলো ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। গতিকে তেওঁলোকে যিটো মানুহক যিটো এতিয়ালৈকে অপপ্ৰচাৰ কৰি আছে, মিছপ্ৰপাগাণ্ডা কৰি আছে, সেইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেইটো আমি মানিব নোৱাৰোঁ। তেওঁলোকে নিজৰ পলিটিকেল বেনিফিটৰ কাৰণে তেওঁলোকৰ সেইবিলাকৰ অপপ্ৰচাৰ কৰি আছে, মিছপ্ৰপাগাণ্ডা কৰি আছে। আৰু এইটো গভৰ্ণৰৰ ওপৰত ডিপেণ্ড, গভৰ্ণৰ যাক দিব তেওঁৰ ওপৰত। গতিকে আমি যিটো নেকি ইণ্ডিপেণ্ডেণ্ট কৈছে, ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতিব লাগে বুলি কৈ থাকে তেওঁলোকে। আৰু যোৱাবাৰ ইলেকশ্যনৰ এছেম্বলি ইলেকশ্যনত তেওঁলোকে কৈছে যে আমাৰ কাৰ্বি আংলঙৰ 4জন ইলেকশ্যনত জিকাটো চব ব্লুটুথৰ পৰা ট্ৰান্সফাৰ কৰিছে বুলি কৈছে। ব্লুটুথ পৰা ট্ৰান্সফাৰ কৰিব পাৰে নেকি ভোটাৰ্ছত, যে কাৰোবাৰ EVM বক্সত সেইটো ব্লুটুথ দি ট্ৰান্সফাৰ কৰিব পাৰে নেকি? এনেধৰণৰ যিবিলাকৰ মিছপ্ৰপাগাণ্ডা কৰে পাব্লিকৰ, সেইটো কাৰ্বি আংলঙৰ ৰাইজেটো বুজি পাইছে। গতিকে তেওঁলোকৰ PIL কেছ দিলে, তেওঁলোকৰ কৈ থাকে যে পেৰাগ্ৰাফ 2 আৰু ছাব পেৰাগ্ৰাফ 7 কথা কৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMৰ ত্ৰিপুৰাতে আছে। কিন্তু তেওঁলোকৰ কথা কোৱাটো সদায় মানে কমপ্লিট নকয়, যে ছেপাৰেট ইলেক্ট্ৰেল ৰুলছ বনাবলৈ তেওঁলোকৰ যে আৰ্টিকল 164ৰ কথা নকয় তেওঁলোকে। আৰ্টিকল 164 লিখা আছে, আমি প্ৰভিজনটো আছে কনষ্টিটিউশ্যনত, কিন্তু ইমপ্লিমেণ্ট কৰা তাৰ শক্তিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল নাই, তাৰ পাৱাৰটো নাই। অট'নমাছ ষ্টেটত আৰ্টিকল 244 ইণ্ডিয়াৰ কনষ্টিটিউশ্যনত সেইটো প্ৰভিজন আছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আৰ্টিকল 244 সেইটো খোজাটো প্ৰভিজন আছে, কিন্তু ইমপ্লিমেণ্ট কৰা তাৰ পাৱাৰটো আমি নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰথমে কেবিনেট ডিচিশ্যন হ'ব। কেবিনেট ডিচিশ্যন পাছ কৰাৰ পিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এছেণ্ট দিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এছেণ্ট দিয়াৰ পিছত পাৰ্লিমেণ্টত লোকসভা ডিছকাছ কৰিবৰ কাৰণে তেওঁলোকৰ বিজনেছ অফ লিষ্ট সেইটো ভৰাবৰ কাৰণে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যিটো কেবিনেট ডিচিশ্যনৰ মতে সেইটো এজেণ্ডালৈ ভৰাব বিজনেছ অফ লিষ্ট। বিজনেছ অফ লিষ্টত ভৰাৰ পিছত 2/3 মেজৰিটি হ'লে লোকসভা পাছ কৰিব। লোকসভা পাছ কৰাৰ পিছত আকৌ ৰাজ্যসভা আকৌ পাছ কৰিব লাগে, তাতো ৰাজ্যসভাও 2/3 মেজৰিটি হ'ব লাগে। যে আপোনালোকে চাওক, লাডাখ UT দিয়া, ইউনিয়ন টেৰিটৰি দিয়া, কাশ্মীৰৰ আৰ্টিকল 380 এবলিছ কৰা, ত্ৰিপুৰা তালাকৰ এইটো এবলিছ কৰা, সেইটো লোকসভা আৰু ৰাজ্যসভা পাছ কৰাৰ পিছতহে সেইটো এক্টটো আনিছে। যিকোনো কনষ্টিটিউশ্যনত থাকিলেও সেইটো ভোট কৰি আমি স্ক্ৰেপ কৰিব নোৱাৰোঁ বা ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ। এতিয়া ঠিক তেনেকৈ পেৰাগ্ৰাফ 2 আৰু ছাব পেৰাগ্ৰাফ 7ত তেওঁলোকৰ কৈ থাকে যে তেওঁলোকৰ সেইটো কাউন্সিলে কৰা নাই। কোৰ্টৰ অৰ্ডাৰ হোৱাৰ পিছত কাউন্সিলে আমাৰ ছেপাৰেট ইলেক্ট্ৰেল ৰুলছ বনাবৰ কাৰণে আমাক অৰ্ডাৰ দিয়া হৈছে। সেইমতে আমি এটা কমিটি গঠন কৰিলোঁ, 6 মাহৰ টাইম দিছে, আমি আকৌ এক্সটেনশ্যন কৰিলোঁ। কৰি তেওঁলোকে উইদিন 1 year ভিতৰত আমি পেৰাগ্ৰাফ 2 আৰু ছাব পেৰাগ্ৰাফ 7ৰ মতে যিটো অনাৰেবল হাইকোৰ্ট যিটো অৰ্ডাৰ দিয়া মতে আমি ছেপাৰেট ইলেক্ট্ৰেল ৰুলছটো আমি বনালোঁ। কমিটি আছে, মঙৰ সিং টিমু আছে চেয়াৰমেন, মোৰ এডভাইজাৰ চিফ এডভাইজাৰ এডভিন টেৰন আছে, ডক্টৰ মানসিং ৰংপি আছে, ডক্টৰ নমল মমিন আছে, তাৰপিছত আমাৰ ধৰম টেৰন আছে, বাৰ্ণাড ৰংফাৰ ডিফু গভৰ্ণমেণ্ট কলেজ প্ৰফেচাৰ আছে, গুৱাহাটী ডিফু ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ প্ৰফেচাৰো আছে, আৰু লগতে গুৱাহাটী হাইকোৰ্টত ছিনিয়ৰ এডভকেটো আছে। সেই কমিটি গোটেইখিনি কমিটিয়ে স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকৰ টাইম এণ্ড এগেইনষ্ট আলাপ আলোচনা কৰাৰ পিছত মোক ছাবমিট কৰিলে। ছাবমিট কৰাৰ পিছত আমি ইচি আমি পাছ কৰিলোঁ। ইচি পাছ কৰাৰ পিছত আমি গভৰ্ণৰ তাত পঠালোঁ।
গভৰ্ণৰক ষ্টেট গভৰ্ণমেণ্ট পঠালে কাৰণ আৰ্টিকল 164 মতে এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকল 164 মতে যে কাউন্সিল অফ মিনিষ্টাৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন কাউন্সিল অফ মিনিষ্টাৰটো কোন আছে তাতে কাউন্সিল অফ মিনিষ্টাৰটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নহয় কেবিনেট ডিচিশ্যন ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন আমি গভৰ্ণৰ আমি এডভাইচ দিব নোৱাৰোঁ গভৰ্ণৰ এডভাইচ দিয়া হুকুম দিয়াটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব পাৰে গতিকে সেই গোটেইখিনি তেওঁলোকে ৰাইজক মিছপ্ৰচাৰ কৰি আছে মানুহক তেওঁলোকৰ অপপ্ৰচাৰ কৰি আছে এইটো নম্বৰটো আমাৰ দিনত নহয় আমাৰ 2011ত MOS যেতিয়া স্বাক্ষৰ কৰিছে UPDS আমাৰ কাংজাং তেৰাং হৰেণ সিং বে ডাঙৰীয়া তেখেতসকলক যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু UPDS যিটো স্বাক্ষৰ কৰিছে তাত ক্লজত আছে যে এনকেডাৰ মানে কাৰ্বি আংলঙৰ যিবিলাকৰ চাকৰি যে দিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পোষ্ট যে ক্ৰিয়েট কৰিছে সেইবিলাকৰ ষ্টেট গভৰ্ণমেণ্টে চেলেৰিটো দিব দৰমহাটো তাৰ পৰা বহন কৰিব তেওঁলোকে চেলেৰিটো দিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানখিনি এনকেডাৰ কৰিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰাহে এডভাৰটাইজমেণ্ট কৰিব ডেট ভেকেঞ্চি ৰিটায়াৰমেণ্ট ভেকেঞ্চি থাকিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এপইণ্টমেণ্টো দিব আৰু তেওঁলোকক চেলেৰিটো দিব ষ্টেট গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ যিটো 30 ডিপাৰ্টমেণ্ট যিটো চেলেৰি দিয়া নিচিনা প্ৰথমে ষ্টেট গভৰ্ণমেণ্ট আমাক কাউন্সিলত টকা দিব তাৰপিছত অনলাইন জৰিয়তে আমি প্ৰত্যেকজন চাকৰি কৰা মানুহক তেওঁলোকৰ আমি সেই চাকৰিটো দৰমহাটো চেলেৰিটো আমি আকৌ দি দিম তেওঁলোকৰ একাউণ্টত যিমানখিনি এনকেডাৰ কৰিব এতিয়া আমি আলোচনা কৰি আছে প্ৰপ'জালটো পঠাইছে ষ্টেট গভৰ্ণমেণ্টে একচেপ্ট কৰিব পৰা নাই সেইটো কথাও তেওঁলোকৰ আমাক মিছপ্ৰচাৰ কৰি আছে যে আমাৰ পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টৰ গোটাই দিয়া হৈছে বোলে আমাৰ পাৱাৰ গোটাই দিয়া নাই আমাৰ পাৱাৰ তেওঁলোকৰ দৰমহাটো টকাতে আমি বিচাৰি আছোঁ চাকৰিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এডভাৰটাইজমেণ্ট দিব আৰু যিটো আমাৰ ইয়াত বৰ্তমান আছে পোষ্ট 200 মান যিটো আছে যিবিলাকক গ্ৰেড 1 গ্ৰেড 2 তেওঁলোকৰ যিটো এতিয়া আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অলৰেডি এপইণ্টমেণ্ট দিয়া হৈ গ'ল তেওঁলোকৰ কাৰণেহে তেওঁ এনকেডাৰ কৰিবৰ কাৰণে আমি এজ পাৰ MOS এগ্ৰিমেণ্ট 2011 সেইমতে আমি এইটো ষ্টেট গভৰ্ণমেণ্ট আমি প্ৰপ'জালটো পঠাইছোঁ তেওঁলোকৰ একচেপ্ট কৰিব লাগে প্ৰথমে ফাইনেন্স মিটিঙতে একচেপ্ট কৰা নাই হিলছ এৰিয়াৰ পৰা নটিফিকেশ্যন দিলেহে তেওঁলোকৰ একচেপ্ট কৰিব গতিকে সেইটো কথা তেওঁলোকৰ ৰাইজৰ আগত অপপ্ৰচাৰ কৰিছে